গাইজ বহুত দিনৰ মূৰত আজি মানে মনৰ আশা এটা পূৰণ হ'ব গৈ আছে যেহেতু 5 বছৰ ধৰি যি গান এটা লিখি থৈছিলোঁ সেইটো আজি আমি এই ষ্টুডিঅ'ত আমাৰ অমিত নামটো কি আছিলে অমৰজিৎ অমৰজিৎ তেখেতে মিউজিক কৰিছে ইয়াতে বৰ্তমান এতিয়া আমাৰ এই হীৰক জ্যোতি আছে আমাৰ এইফালে মৰমৰ ভাইটি তেখেতে গানটো গাইছে আৰু আছে আমাৰ লগত কৃষ্ণা তেখেতসকলৰ গানটো অতি শীঘ্ৰে আপোনালোকৰ মাজলৈ আমি পঠিয়াই দিম গতিকে আপোনালোকে যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিমান পাৰে মৰম কৰিব গানটো যিহেতু ফাৰ্ষ্ট টাইমৰ কাৰণে নতুন ছিংগাৰ আৰু আপোনালোকে আশীৰ্বাদ কৰিব ফাইনেলি গানটো আমাৰ কমপ্লিট হ'ল অতি শীঘ্ৰে আপোনালোকৰ মাজলৈ আমি পঠিয়াই দিম গানটো আপোনালোকে যিমান পাৰে মৰম আৰু চেনেহ দিব আৰু আদৰি ল'ব বুলি আশা থাকিল আৰু যিমান পাৰোঁ সোনকালে আমি ভিডিঅ' সৈতে আপলোড কৰিম আপোনালোকে যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এই ভাইটিয়ে খুব ধুনীয়াকৈ গাইছে নতুন ছিংগাৰ আৰু গানটো ফিমেল গাইছে কৃষ্ণা আৰু আমাৰ এই হীৰক জ্যোতি ডেকা আৰু মিউজিক কৰিছে আমাৰ অমৰজ্যোতি যিমান পাৰে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আশীৰ্বাদ কৰিব যাতে আমি এনেকৈ ভাল ভাল কামবিলাক কৰিব পাৰোঁ তো আজিলৈ এৰিছোঁ থেংক ইউ ধন্যবাদ জয় আই অসম